আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মূৰ্তিৰ মেইন দুৱাৰ আৰু এখন প্ৰমুখ দুৱাৰ। তো ভিতৰত যাওঁ, আপোনালোকক দেখুৱাম মূৰ্তি কেনেকুৱা কি শুৱালকুছিৰ ৰাসৰ। ভিতৰত যাওঁ। প্ৰথমতে এইফালে ধুনীয়াকৈ সজাই ৰাখিছে এইবিলাক আধা শ্ৰীকৃষ্ণ। ভিতৰ ফালে সোমাই যাওঁ এতিয়া, আপোনালোকক দেখুৱাম মূৰ্তি। আজি লাষ্ট মানুহ হৈছে হ'লেও যথেষ্ট আহিব আৰু এতিয়া 7টামান বজিলে। ইফালে সোমাই পেলাই ডাইৰেক্ট ভূপেন হাজৰিকাৰ মুকলি মঞ্চ দেখিব পাৰে আৰু তাত ৰাধা কৃষ্ণৰ লীলা ধুনীয়াকৈ দেখুওৱা হৈ আছে। আৰু ইফালে মূৰ্তিবিলাক দেখুৱাই যাওঁ আপোনালোকক। জগন্নাথ কৃষ্ণ আপোনালোকে য'ৰ পৰা চাই প্ৰণামটো কৰিব আৰু। ডক্টৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চৰ গাইছে ইয়াত ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ লীলা দেখুওৱা হৈছে। মুকলি মঞ্চখনেই ডাঙৰ গাইছে।
তেজীমলা ধুনীয়াকৈ দেখুৱাই বক্স লগোৱা আছে গাইছ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰণায়ন শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা ফটো উঠা জগাটো ৰান মাৰি দেখাইছো ফটো উঠাই আছে মানুহে ইফালে চবতকৈ ডাঙৰ মূৰ্তি দেখিছোঁ আৰু ৰাম আৰু হনুমানৰ মানুহবিলাক ফটো উঠি আছে ধুনীয়া লাগিছে গাইছ ৰাম আৰু হনুমান আৰু ইফালে ছাইডতে এইফালে ময়ূৰ এটা ধুনীয়াকৈ সজা দেখিছে ফটো চটো উঠি আছে কণমাইনী ভণ্টিনা ভাইটি ক'ব কাৰণে ধুনীয়া লাগিছে এইটো গাইছ তাৰ কাষতে এইটো আছে কি হয় এইটো সাপ নে মাগুৰ মাছ নে কি মই ধৰিব পৰা নাই গাইছ এইটো কি হয় ধুনীয়াকৈ একদম ফটো উঠি আছে মানুহবিলাক ভালেই লাগিছে বাৰু মূৰ্তিৰ একদম মাজতে ৰাখিছে এইটো এটা আৰু সেইফালে দেখুৱালে এইটো আৰু এইফালে ৰামৰ আৰু হনুমানৰ মূৰ্তিটো দেখুৱালে আৰু ইফালে এটা সেলফি হেৰিৰ কাৰণে ধুনীয়াকৈ সজাই থৈ দিয়া আছে আৰু দোকানবিলাক আছে কাষত ছাইডত দেখুৱাও ৰ'ব মানুহ চাই মানুহ হৈছে আৰু মোটামুটি ইফালে সেলফি পখিলা ধুনীয়াকৈ দোকানবিলাক আছে অলপ দেখুৱাও আপোনালোকক কৈ আছোঁ কাপড়ের দোকান গাইস কাপড়ের দোকান মাত্র 50 টাকা সিলভার হান্ডি এটা 50 টাকা দুটা গ্লাস 50 টাকা প্লেট দুখন 50 টাকা স্টিলৰ বালতি এটা 50 টাকা মিল্কেন এটা লও 50 টাকা টিফিন বক্স এটা লও 50 টাকা মামাক লগ পাইছো ৰ মামি তিনিজনে নেকি এটা লও গাইস অলপ আনন্দ মেলাৰ ফালে যাম খুব আপোনালোক মানুহ চাকতি লাগে আনন্দ মেলাৰ গেটৰ ফালে গৈছোঁ এতিয়া বৰ্তমান নুঠো মই গাইছে কোনে এনেই দুখ আৰু অলপ আনন্দ
আনন্দ মেলাৰ গেটখন ফালে সোমাই যাওঁ এতিয়া ভিতৰত মানুহ আহি আছে আৰু তাতে দোকানবিলাকো আছে সোমাই যাওঁ গাইছ দোকানবিলাক আছে Slide ko na kasi puro bilang extra wala kaya ito bundas ka ano bilang ako drill dari sini se kaya lang sino pa manu se guys bilang ako na manu siya sorry oh god ale dukan bilang kasi ro dapat गाड़ी सब चली बड़ो वाली फोटो नहीं मिले तो सरू पालिर कारण खेलिबर कारण आछे अच्छा इफाल যাব गाइस लाइटिंग एकदम এখন হল জাপি ঘোৰা জাপি মানুহ নাই আৰু ইফালে খেলা চলি আছে অলপ দূৰৰ পৰা দেখুৱাইছোঁ ৰ'ব দেই দূৰৰ পৰাহে ভাল দেখিলোঁ মানে চলি আছে যিহেতু সকলোতে দূৰৰ পৰাহে বাহিৰৰ পৰাহে ভাল দেখিব লাইটিং আছে ন সৰু পোৱালি মাইনা ভাইটি ভণ্টি উঠা আৰু এইফালে ডাঙৰ মানুহ পাৰে এইটো মানুহ নাই পাগলা গাড়ী গাইছ মই নাম দিছোঁ পাগলা গাড়ী বুলি এইফালে সৰু পোৱালি উঠা ৰেল গাড়ী আছে ম'ম' ৰ'ল ফাষ্ট ফুডৰ দোকান স্ক্ৰীণ গাইছ স্ক্ৰীণৰ দোকান আছে ঘূৰি আছোঁ আৰু ক'লে kering dulu tapi boleh bol dulu gelas dulu boleh bol main kita pakai dari saya udah nih aru puri deh adi last nikah kayak kadir berara bosor nih perdukaan manu kadir berara ulah jauh lebih ekstra dikor haunted house guys ইফালে ভূতৰ কিবাটো আছে আৰু 12 বছৰৰ তলৰ শিশু তথা মহিলা কেঁচুৱা থকা মাতৃ আৰু গভীৰ মহিলাৰ প্ৰৱেশ নিষেধ জাননী দি আছে ভাল লাগিব চাগে চাই সোমাম ৰ'ব এতিয়া অলপ পিছত लोली अपन लोली उधर पुलिस है वहाँ उठा गाइस आलदा कापुर से गारो गोभार बोले ओ केই টাকা কইছি 150 টাকা ছাড়ি দা 150 টাকা ছাড়ি দা বলে 100 টাকা ছাড়ি দে এই লবি নাকি লবলো 100 টাকা ছাড়ি দা 100 টাকা ছাড়ি দা নহয় গাৰো গোভার গাইস লম 10 টাকা দাম দর কৰি আছে হোৱা নাই দোকানীৰ লগত মিলা নাই মানে তো কেইটা লাগে মোক লাগে বহু কেইটা লাগে অনাপ ও অনাপ এই কোন গলি বল বল 10 কথা বল বল বল
চোন নাই অ কনক কনক কি চোন গছৰ ওপৰতে উঠি আছে হে এই গছৰ ওপৰতে উঠিলি এই গছডালকে লৈ যাবি নেকি অ মই নানামো নাযাওঁ খাপ খাপ মোক খুটিব তোক নুখুটে নহয় তোক খুটিব মোক নুখুটে এই ভয় নকৰিবি আহ আহ ময়ো বৰ সাহসী নহয় ভয় নেদেখুৱাবি বুজিছ নাই আহ সোনকালে যাওঁগে আহ আহ পুতলা নে চাই আছিলো আৰু এতিয়া লগে লগ মানুহ মানে তামাম হৈ গ'ল ভিৰ চাব পাৰিছে দেখিছে আৰু এইফালে ৰংগমঞ্চখন আছে বাৰু দেখিছেনে বহুত মানুহ ফূৰ্তি হৈ গ'ল পৰিৱেশ ৰাসৰ পৰিৱেশ মানুহ চাওক মানুহ 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 ইফালে মানুহ ইফালে মানুহ এই ভাতখনে আহে গেছ ভাত খাই আহোঁ আৰু আহি আছোঁ অলপ পিছত ভাত পানী খাই পেলাই ওচৰতে ৰুম তো ৰুমত যাওঁ ভাত পানীটো খাওঁ লাহেকৈ আহিম আৰু মানুহ হৈছে বাৰু অথনি ইমান মানুহ নাছিলে খালি এইফালে আৰু দোকানবিলাক আছে আৰু কাপোৰৰ দোকানবিলাক মেইনকৈ দেখুৱাব মানে যাম বাৰু অলপ পিছত ভাত পানী খাই আহোঁ এতিয়া পুনৰ গাইছ ভাত পানী খাই আহিছোঁ এতিয়া অলপ আপোনালোকক বস্ত্ৰ মেলাৰ ফালে লৈ যাওঁ চাই থাকিব তো ইফালে তেনেকৈ দেখিছে বস্ত্ৰ মেলাৰ গেট ইফালে সোমাই যাওঁ লাহেকৈ মানুহ আছে আৰু বস্ত্ৰ মেলাৰ ফালে আহিছে গাইছ মোৰ বাৰু একো ল'বলগীয়া নাই হ'লেও আৰু এনে দেখুৱাওঁ আপোনালোকৰ এখন এখনকৈ দোকান এনে দেখুৱাম মানুহ বহুত গাৰু চাৰুবিলাক আছে চুপাৰ চিটৰ কভাৰ নেকি মানুহ বহুত ব্লেংকেট চাওক না বিছনা চাদৰ কভাৰ বহুত কিবা কিবি আৰু ইফালে ওপৰত কাশ্মীৰ আৰ্ট গেলেৰী কাশ্মীৰৰ পৰা আহিছে জম্মু এণ্ড কাশ্মীৰৰ পৰা এইফালে মানুহ দেখিছে যে নেকি চব মানুহ চাওক না এনেই সোমাই অলপ অলপ দেখুৱাইছোঁ আৰু দেই ইফালে ছাইডত মেখেলা চাদৰ নামবিলাক ওপৰত আছে আৰু কোন ক'ৰ পৰা আহিছে এনেই দেখুৱাইছোঁ গাইছ দূৰৰ পৰা অলপ মোৰ ল'বলগীয়া নাই মানুহ লৈ আছে কিনি আছে হেডফোন কিউট কিউট হেডফোন টুপি মানুহ কাপোৰ লৈছিলে নাজানো কিন্তু মানুহ ভিৰ চাওক কাপোৰ চোৱা মানুহ দোকানত এতিয়া বস্ত্ৰ মেলাৰ পৰা ওলাই যাব ৰ'ব মানুহ চব মানুহ তামাম আৰু বস্ত্ৰ মেলাতে আছে বস্ত্ৰ মেলা কাজিৰ মানুহ আছে আৰু ৰ'ব
ইয়াৰ পৰা যাব ওলাইছে যে বস্ত্ৰ মেলাৰ গেটখন এই আছিলে সৰু সৰু ভিডিঅ'ৰ আখৰ শুৱালকুছি তো লগ পাম আৰু নেক্সট ব্লগৰ সৈতে তো কেনেকুৱা পায় আপোনালোকে ভিডিঅ'বোৰ চাই পেলাই কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত কোনোবাই যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব তো লগ পাম নতুন ভিডিঅ'টো